অলপ শাক পাচলি পামনে আমি? আজি আমি ওলাই আহিছোঁ চাপৰি। এয়া মোৰ লগত আছে খুৰী। এয়া শাক পাচলি কেইটামান বিচাৰিবলৈ যাওঁ, পাওঁ নে নাপাওঁ। স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আপোনালোকে এতিয়া চাই আছে কাকু কলিতা ব্লগত। আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। আপোনালোকক ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পায়। এতিয়া আপোনালোকে দেখাই আছোঁ আমি গৈ আছোঁ এতিয়া চাপৰি। এইফালে ধৰিলে যে বন্ধ হৈ যায় জানানে। এজন মোৰ লগত আছে এগৰাকী খেতিয়কৰ ল'ৰা। ইয়াক মানে অকল লৈ আহিছিলোঁ মোৰ লগত সহায় কৰিবলৈ, ছাপৰ্ট কৰিবলৈ। নাই ইয়াত বহুত বস্তু ওলাইতো, এই পহু, হাতী, এই আৰু কি আছিলে বাঘ চাঘ ওলাব পাৰে যে, সেইকাৰণে ভয়তে প্ৰটেকশ্যন দিবলৈ লৈ আহিছোঁ মানে। ভাত বনাই আছে, ভাত কৰি আছে। কবি কাটিবলৈ গৈ আছে বৰ ডাঙৰলৈ। সুদূৰ নগাঁৱৰ পৰা আহিছে কবি কাটিবলৈ। ডাঙৰটো কাট।
চব্জি হৈ যাব ধুনীয়াকৈ এয়া চব্জি খাবৰ কাৰণে এইখিনি হৈ যাব ধুনীয়াকৈ আমাৰ দুঘৰ মানুহ হৈ যাব ন ধুনীয়াকৈ হয়নে আৰু চিঙাৰো আছে নহয় এনে লাগে মানে মোৰ চান্স কৰাই আছে নহয় আমি আৰু এটা বস্তু চিনিব গৈ আছোঁ হৈছে হয়তো হৈছে বঢ়িয়া হৈছেনে এইটো গোমধান এতিয়া আমি যাবলৈ ল'লোঁ এতিয়া আপোনালোকে ভিডিঅ'টো ভাল পালে মোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই